নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, মোক বহুতে কমেণ্ট কৰি কৈ আছিলে যে আসাম পুলিচৰ যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত পদ মুকলি হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিল যে সেই পদসমূহৰ বৰ্তমান ভাল খবৰ এটা আহি গৈছে। যিদিনাখনি আমাৰ ADREৰ গোটেই সোপা পদৰ ৰিজাল্ট দিব, নিশ্চয় গম পাইছে ফেব্ৰুৱাৰী মাহৰ ৰিজাল্ট দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ দিলে। সেই ফেব্ৰুৱাৰী মাহতে আমাৰ বোলে আকৌ 10,000 পদ মুকলি হ'ব। নিশ্চয় গম পাইছে, মই আপোনালোকৰ আগতে ভিডিঅ' এটা সহকাৰে আপোনালোকক জনাইছিলোঁ যে আমাৰ আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত কেতিয়া পদ মুকলি হ'ব। এয়া ফুটকা ফুটাই আছে ভাইটিটোৱে, কেতিয়া মুকলি হ'ব আপোনালোকক মই কৈছিলোঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকে নিশ্চিন্ত থাকক, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমাৰ সেই ফৰেষ্ট গাৰ্ডৰ যিবোৰ পদ মুকলি হ'ব তাৰ এপ্লাই আৰম্ভ হ'ব। নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল, বহুতে কমেণ্ট কৰি আছিল যে আমাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদসমূহৰ কিমান হাইট লাগিব বা কিমান চেষ্ট লাগিব, নিশ্চয় কৈ আছিল। মই আপোনালোকক জনাম আজি এইটো ভিডিঅ'তে। আৰু বহুতে কৈ আছিল যিসকলে মানে ABUBত এতিয়া বৰ্তমান ৰিচেণ্টলি হৈ থকা আমাৰ ৰানিংবোৰ বা ফিজিকেল টেষ্টবোৰ বহুতৰে বেয়া হৈছে। নিশ্চয় গম পাইছোঁ, বহুতৰে বেয়া হৈছে। কিছুমানৰ হাইটত উলিয়াই দিছে, কিছুমানৰ চেষ্টত ওলাই গৈছে ল'ৰাবোৰ। আজিৰ পৰা আমাৰ লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰাবোৰৰ ষ্টাৰ্ট হ'ব আজিৰ পৰা ফিজিকেল টেষ্ট। নিশ্চয় গম পাইছে, আজি 1 তাৰিখৰ পৰা আমাৰ সেই ল'ৰাবোৰৰ অনুষ্ঠিত হ'ব লখিমপুৰ জিলাত। সকলোলৈ থাকিল বেষ্ট অফ লাক, ভালদৰে তেওঁলোকে দিয়ে যেন। আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক এইটো কৈ দিছোঁ, আপোনালোকৰ হাইট চেষ্ট আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমান লাগিব। যেতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডত বা ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকৰ ফিজিকেল টেষ্টৰ বাবে আপোনালোকৰ হাইট চেষ্ট জুখিব, তেতিয়া আপোনালোকৰ ল'ৰাসকলৰ মিনিমাম হাইট থাকিব জেনেৰেল OBC MOBC SC সকলৰ 163 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ 150 চেণ্টিমিটাৰ থাকিব। আৰু ST H ST P ল'ৰাসকলৰ থাকিব 153 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ 145 চেণ্টিমিটাৰ থাকিব। নিশ্চয় গম পাইছে। আৰু ইয়াত আপোনালোকৰ অকল ল'ৰাৰ চেষ্ট জুখিব। নিশ্চয় তেওঁলোকৰ নৰ্মেল থাকিব ল'ৰাসকলৰ 79 চেণ্টিমিটাৰ ল'ৰাসকলৰ চেষ্ট, আৰু এক্সিলেণ্ট মাৰিব লাগিব 84 অৰ্থাৎ 5 চেণ্টিমিটাৰ তেওঁলোকে ফুলাব লাগিব। নিশ্চয় গম পাইছে। আৰু আপোনালোকৰ AFPFত মই কৈ দিছোঁ, ড্ৰাইভাৰ, কনষ্টেবল, ড্ৰাইভাৰ ইত্যাদিবোৰ পদৰ বাবে আপোনালোকৰ হাইট লাগিব জেনেৰেল OBC MOBC SC সকলৰ মেলৰ 162.56 চেণ্টিমিটাৰ। নিশ্চয় গম পাইছে। আৰু ফিমেলসকলৰ বাবে লাগিব 154.94 চেণ্টিমিটাৰ। মোটামুটি আপোনালোকে ধৰি লওক 155 চেণ্টিমিটাৰ লাগিব। আৰু ST H ST P সকলৰ লাগিব 160.2 চেণ্টিমিটাৰ ল'ৰাসকলৰ, আৰু ছোৱালীসকলৰ লাগিব 152.40 চেণ্টিমিটাৰ। ইয়াত আপোনালোকৰ চেষ্টটো জুখিব। নিশ্চয় গম পাইছে। জেনেৰেল OBC MOBC SC ST P সকলৰ 80 চেণ্টিমিটাৰ লাগিব নৰ্মেল, আৰু 85 চেণ্টিমিটাৰ ফুলাই লাগিব। আৰু ST H সকলৰ ল'ৰাৰ 78 চেণ্টিমিটাৰ নৰ্মেল লাগিব, আৰু 86 চেণ্টিমিটাৰ ফুলাব লাগিব। নিশ্চয় গম পাইছে আপোনালোকে। এনেদৰে আপোনালোকৰ ফিজিকেল টেষ্টটো অৰ্থাৎ চেষ্ট হাইট জুখিব। নিশ্চয় গম পাইছে। ফৰেষ্ট গাৰ্ড বা AFPFত বা যিকোনো আপোনালোকৰ পদতে হওক ফৰেষ্টৰ, এনেদৰে হাইট আপোনালোকৰ মেল আৰু ফিমেলসকলৰ লাগিব। নিশ্চয় চালে আমাৰ আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমান হাইট চেষ্ট লাগিব ল'ৰা আৰু ছোৱালী উভয়ৰে। হয় বন্ধু বান্ধৱীসকল, সেইটোৱে কথা। আপোনালোকে গম পাইছোঁ ABUBৰ যিসকলে এতিয়া বৰ্তমান ফিজিকেল টেষ্ট দি আছে, তেওঁলোকে যাতে ভালদৰে ফিজিকেল টেষ্টটো দিয়ে আৰু যেন নোলায় বুলি আপোনালোকে ভাবি লয়, কিন্তু ওলাব খাটাং। যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল 600টা পদ মুকলি হ'ব বুলি আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত, সেইকাৰণে পৰা মই কৈছোঁ যে নিশ্চয় আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাইটো কৰিব পাৰিব। আৰু যিমান লাগে আপোনালোকে গম পালে, হাইট চেষ্ট ল'ৰা ছোৱালী কিমান লাগে, সেইকাৰণে পৰা আপোনালোকক মই এই ভিডিঅ'টোৰ পৰা জনাই দিলোঁ, সকলোৱে মোক কমেণ্ট কৰি থকাৰ বাবে।